Audio Jungle. Audio Jungle. দাদা মই ভাবিছো আকৌ মই নপঢ়োৱা নেকি কিহৰ কাৰণে তোৰ ইমান কষ্ট হৈছে তই মোক ইমান কষ্ট কৰি পঢ়াইছ টকা পইচাবোৰ এনেই গৈছে তই এতিয়ালৈকে ঘৰ বনাবই পৰা নাই তেনেস্থলত বাৰু মই কেনেকৈ পঢ়ি থাকিব পাৰো কচোন মই বাহিৰলৈ গলে টকা কেইটামান দি হলেও সহায় কৰিব পাৰিম ঘৰ দুৱাৰ বনোৱাত আৰু এতিয়া তই মোক পঢ়াই থাকিলে নহব নহয় মাইনাও ডাঙৰ হৈ আহিছে লাহে লাহে তাইৰ কথাও চিন্তা কৰিব লাগিব তই সেইবোৰ বাদ দে তই মুঠতে পঢ় আৰু মাইনা যেনেকুৱা আমাৰ ছোৱালী তোক মই ভাইটি বুলি নাভাবো নিজৰ ল'ৰা নিচিনা ভাবো মা দেউতা নোহোৱাৰ পৰা তোক বহুত মৰমৰ ৰাখিছো তোক যদি কাম কৰিবলৈ দিওঁ তেনেহলে ভগৱানে বেয়া পাব মোক সেইকাৰণে তই নালাগে আৰু তই কষ্ট পোৱাটো মই নিবিচাৰো বাহিৰত কিমান কষ্ট তই জান তথাপি দাদা হ'ব তই আৰু এষাৰ কথা নকবি তোক পঢ়িবলৈ দিছো পঢ় যি লাগে তাকে আনি দিম তোক মাথো তই বাহিৰলৈ যোৱা কথা নকবি তই পঢ়ি শুনি ভাল মানুহ হ নিজৰ ভৰি নিজে থিয় দে তেতিয়াহে মই শান্তি পাম গম পালি নহয় তই লাগিলে পঢ়ি শুনি আমাক খুৱাব নালাগে কিন্তু তই ভাল মানুহ হ কিয়নো তেনেকৈ কৈছে দাদা তই ইমান কষ্ট কৰি পঢ়াইছ মোক মইনো তোক কিয় সহায় নকৰিম কচোন কিবা এটা পালে তহঁতৰ লগতে থাকিম ডাঙৰকৈ ঘৰ এটা বনাম তাতে সকলোৱে মিলিজুলি থাকিম হ'ব দে তই খালি মন দি পঢ় ঘৰৰ চিন্তা তই কৰিব নালাগে হ'ব দাদা খুৰা খুৰা অ মাইনা কি হ'ল কোৱা দুটাই গেম এটা খেলো আহা গেম কি গেম তুমি আহাচোন মোৰ লগত ঠিক আছে ব'লা দাদা যাওঁ দে তাইৰ লগত অলপ খেলি দিওঁগে তাইৰ মনটো ভাল লাগিব ঠিক আছে যা আহক আকৌ ভাত খাওঁ কি আপুনি আকৌ কামলৈ যাব লাগিব নহয় ভাইটি ক'ত গ'ল তাৰ কাৰণেও ভাত বাঢ়িছিলো মই মাইনাৰ লগত খেলিবলৈ গৈছে তাই আকৌ খুৰাকৰ লগত খেলি বৰ ভাল পায় আন ল'ৰা ছোৱালীৰ লগত তেনেকৈ নাযায় খুৰাক বুলি ক'লে পাগল হয় বাৰু আৰু সিও মাইনা বুলি ক'লে পাগল সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ সিও বৰ ধুনীয়াকৈ খেলি থাকে তাইৰ লগত তাকেই সি অলপ পিছত খাব দিয়া মোকে দিলগে ভাতকেইটা আহক আকৌ বাঢ়ি থৈ দিছো ব'লা ব'লা ঐ গোবিন মই নাযাওঁ দে বুজিলি কিহৰ কাৰণে তইতো যাম বুলি কৈ আছিলি দাদাই যাবলৈ মানা কৰিছো ইমানখিনি পঢ়িলেও যেতিয়া আৰু কিমান দিনো আছে সেইখিনি পঢ়ি লওঁ আৰু তাৰপিছত কিবা এটা নিজে চিন্তা কৰিব লাগিব চাকৰি তাকৰি নাপালে কিবা এটা বিজনেছে কৰিব লাগিব ভালেই দে তোৰে দিন ভাল ককাৰে ঘৰত বহি বহি হলেও খুৱাইছে পঢ়াইছে শুনাইছে আমাৰ আকৌ তেনেকুৱা নহয় ওলোটাটোহে বোলে কাম কৰিলে ভাত খাব পাবি কাম নকৰিলে ভাত খাব নাপাওঁ তেনেকৈ কয় তেতিয়া বৌজনী যিহে দাং কাটি কথা লগাই থাকে নহয় দাদা কথা লগাই লগাই বেয়া কৰিলে বিয়া নাপাতোতে ভাল আছিলে বিয়া পাতি মহা জ্বালা হ'ল দাদাক এতিয়া এক পইচা এটা খুজিব নোৱাৰি তাইহে একেবাৰে গোটেইজনী চকচকাই উঠে যেন একেবাৰে তাইৰ বাপেকৰহে পইচা বৰ খং উঠে জাননে সেই বৌৰ জাতিটো তেনেকুৱাই নেকি ঐ গোটেই বৌবোৰকে নানিবি আকৌ মোৰ বৌ আকৌ তেনেকুৱা নহয় দেই মোৰ বৌ বহুত ভাল সেয়াই তোৰ সেইখন কপাল আমাৰ হ'ল চোতাল সঁচাকৈ ৰে মা ঢুকোৱাৰ পৰা বৌয়ে যে কিমান লালন পালন কৰি মোক আৰু মাইনাক ডাঙৰ দীঘল কৰিলে মইতো LP স্কুলত থাকোতে বৌয়ে পাইছে তেতিয়াৰ পৰা মোক ইমান ভালকৈ ৰাখিছে এদিনো টান কথা এটা কৈ পোৱা নাই আজিলৈকে আৰু যাতে আগলৈও তেনেকুৱাই হৈ থাকক তাৰ বিনিময়ত আকৌ তইও ভাল ছোৱালী এজনী আনিব লাগিব তেতিয়াহে আনিম আকৌ কেলে নানিম আৰু সেইজনী যদি বেয়া হয় তেনেহলে তাইকে লাগিলে ঘৰৰ পৰা উলিয়াই দিম তথাপি বৌ দাদাক এৰি নিদিওঁ মই গম পালি ভাল বাৰু দে হ'ব দে তই নাযাওঁ যদি নালাগে যাবলৈ ভালকে পঢ় ভাল মানুহ হ গাঁওখনৰ নাম উজ্জ্বল কৰ ঠিক আছে বাৰু মই পৱনৰ ওচৰৰ পৰা আহোগে দে সি যায় নে নাযায় সুধি চাওঁগে এবাৰ ঠিক আছে যা নহলে ময়ো যাওঁ ঘৰৰ পৰা আহোগে মই নাথাকিলে মানে মাইনাজনীয়ে বৌক বৰ ডিষ্টাৰ্ব দি থাকে বৌয়ে ইটো সিটো কৰি থাকে নহয় মই থাকিলে বাৰু মোৰ লগতে খেলি থাকে আগবেলাতো নাথাকোৱে ঘৰত পিছবেলাতো তাইক অলপ টাইম দিব লাগে আৰু মোক বুলি ক'লে আৰু কাকো নালাগে ভাল বাৰু তহঁতৰ মৰম চেনে হেৰি কৰি থাকক সদায় দে যা ঠিক আছে ভাইটি ভাইটি বৌ কোৱা যাচোন যা মাইনা বাহিৰত খেলিবলৈ গৈছে ল'ৰা ছোৱালীবোৰে তাই সৰু বুলি তাইক জোকাই থাকে আৰু তাই কান্দি থাকে তই যাচোন এবাৰ চাই আহগে খেলি আছে যদি থৈ আহিবি আৰু যদি কাজিয়া কৰিছে তেনেহলে লৈ আহিবি হ'ব বৌ আৰু যদি নাহে তেনেহলে মায়ে মাৰিব কবি হ'ব দিয়া বৌ তই একেবাৰে অলপতে কান্দপে কান্দুৰি খেলাত হৰা জিকা থাকে আৰু তাতে কান্দিব লাগে নেকি আমি চোন হাৰিলে নাকান্দো তহঁতে আকৌ মোক জোকাই থাক সেইকাৰণেহে কান্দো মই মোৰ খুৰাকক কৈ দিম তহঁতক পিটিব কি হলো মাইনাই কান্দি আছে যে চোৱাচোন খুৰা তাই অলপতে কান্দে তাই পে কান্দুৰি খেলাত হৰা জিকা থাকেই তাই হাৰিলে আকৌ কান্দে সেইকাৰণে আমি কৈছো তাই আজিৰ পৰা আমাৰ লগত খেলিব নালাগে বুলি তাই অলপতে কান্দে পে কান্দুৰি তাই সৰু হৈ আছে বুজি পোৱা নাই নহয় তোমালোকে আকৌ তাইক নুজুকাবা গোটেই কেইটাই আকৌ ধুনীয়াকৈ খেলি থাকিবা মিলি জুলি এইখিনি তাইৰ সমান লগৰ নাই তোমালোক দুইটাই আছা সেইকাৰণে তোমালোকৰ লগত খেলিবলৈ আহে তাই তোমালোকে যদি তাইক খেলাই নলোৱা তেনেহলে কোনে ল'ব কোৱাচোন আৰু মাইনা তুমি আকৌ অলপতে কিয় কান্দি দিয়া নাকান্দিবা আকৌ খেলিলেতো হাৰিবাই তুমি সৰু হৈ আছা তুমি নাজানা যে সেইকাৰণে হাৰা গম পালানে এতিয়া মুচি লৈছো চকু পানীখিনি ললো খুৰা ব'লা এতিয়া তুমি ঘৰলৈ ব'লা মায়ে মাতিছে তোমাক ঠিক আছে খুৰা ব'লা
ইহঁত দুটাক বাই বাই দি থৈ আহা, কাইলৈ আকৌ খেলিবলৈ আহিম বুলি কোৱা। বাই বাই, কাইলৈ আকৌ খেলিবলৈ আহিম দেই। বাই বাই, আহিবা। বৌ, অ বৌ, আনিলা তাই আনিলো দিয়া। কাজিয়া কৰি আছে নেকি? নাই নাই বৌ, কাজিয়া কৰা নাই, তাই ধুনীয়াকৈ খেলি আছিলে, মইহে লৈ আহিলো মায়ে মাতিছে বুলি। ৰাতিপুৱাৰ পৰা তাই একোৱেই খোৱা নাই, কিবা এটা খুৱাই লওঁ, তাৰপিছত টোপনি যোৱাই লওঁ। মাইনা, আহা, কিবা এটা খাই লোৱাহি। ভাইটি, তোৰ ভাত বাঢ়া হৈ আছে, খা যদি খাগে যা। বৌ এতিয়া নাখাওঁ দিয়া, মোৰ খাবলৈ মন যোৱা নাই, অলপ পিছতে খাম। তুমি মাইনাকে খোৱালৈকে যোৱা। ঠিক আছে বাৰু। তোৰ নিচিনা ককাক পাবলৈ কিন্তু ভাগ্য লাগিব দেই। হেই কি যে কথা কবলৈ আহিছ নহয়, কিহৰ আকৌ ভাগ্য লাগিব? নহয় মানে ইমানখিনি পঢ়াইছ শুনাইছ, সিহঁতে তাক এখন কাম কৰিবলৈ নিদিয়। এতিয়া যদি পঢ়ি শুনি পিছত চাকৰি পাই তোক নাচায় তেতিয়া কি হব? নাচালে নাই আৰু, যেতিয়ালৈকে পাৰো নিজে কৰি খাই থাকিম, নোৱাৰিলে আৰু কোনে খুৱাই খুৱাব। মই ভাবো সি এজন ভাল মানুহ হওক, এইটো ভাবি মই তাক পঢ়োৱা নাই যে সি চাকৰি পাব, মোক খুৱাব, তেনেকুৱা ভাবি মই তাক পঢ়োৱা নাই। মই এইকাৰণে পঢ়াইছো যাতে সি মোৰ নিচিনা এদিন বেলেগৰ ঘৰে ঘৰে হাজিৰা কৰিব নালাগে। মই যিমানখিনি কষ্ট পাইছো সি সিমানখিনি কষ্ট পাব নালাগে। নহলে জানো মা দেউতা মনৰ কষ্ট নাপাব? সেইটো হয় বাৰু, ভাল চিন্তাই কৰিছ। নহয় মানে আজিকালি দেখি আহিছো ন, ককায়েকবোৰে ইমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ মানুহ কৰে, তাৰপিছত আকৌ চাকৰি পাই বেলেগ ছোৱালী বিয়া পাতি ধনী ঘৰৰ ছোৱালী, তাৰপিছত চহৰত গৈ থাকি ককায়েক আছে নে কি আছে নে গাঁৱত একো বিচাৰ প্ৰচাৰ নকৰে। সেইকাৰণে কৈছো আৰু কথাটো, তাৰ মৰ্জি, সি যি কৰে কৰি থাকিব নিজৰ জীৱন। মই তাক খালি উপযুক্ত বনাই দিছো আৰু। ভাল বাৰু, দে বল, বহুত কথা পাতিলো, কাম কৰোগে, নহলে আকৌ মালিকে খেদিব। 500 টকাৰ হাজিৰা দি এনেকৈ যদি কথা পাতি থকা দেখে দিব। এনেই মালিকটো চিপচ, চাহ অলপো নিদিয়ে, সেই ৰাতিপুৱাই চাহকণ খাই অহা। মই আকৌ ঘৰত থাকিলে চাহ টিপি টিপি খাই থাকো, মোক চাহ বহুত লাগে। মই বাৰু চুগাৰ থকা মানুহ যে, সেই চাহ তাহ ইমান ইণ্টাৰেষ্ট নাই। ৰাতি হলে আৰু এইকণ লাগে আৰু, সেইকণ নহলে টোপনি নাহে নহয়। দিনৰ দিনটো কষ্ট কৰি থাকো, ৰাতি সেইকণ খাবলৈ পালেহে টোপনি আহে। তোৰ যেনেকৈ চাহৰ ৰাপ, মোৰ তেনেকৈ এইটো ৰাপ। ভাল বাৰু, খোৱা মানুহে খাওক, মই বেয়া নাপাওঁ, কিন্তু খাই বৈ যে হুলস্থুল কৰি থাকে সেইবোৰ মানুহকহে দেখিবলৈ মন নাযায়। তাকে মই আকৌ তেনেকুৱা নহয় দেই, খাবলৈ পালে শুমেই আৰু। আকৌ আমি বেলেগৰ নিচিনা দিনৰ দিনটো খাই নুফুৰো নহয়, সেই ৰাতি অলপ আনি লওঁ আৰু তেতিয়াই খাওঁ। আকৌ ৰাতিপুৱালে কামত আহিব লাগে নহয়, ঘৰখন চলোৱা কিমান যে চিন্তা। এইকণ খাই ললে চিন্তা অকণ দূৰ হয়। ভালেই দেই তহঁতৰে, দে হ'ব দে বল। হ'ব দে। ইয়াৰ মানে এতিয়ালৈকে উঠিবলৈ হোৱাই নাই, বেলেগৰ ল'ৰা ছোৱালী দৌৰিবলৈ গ'লে। ভাইটি, ভাইটি, কি হ'ল নো বৌ? কি হ'ল কবলৈ আহিছ? কেইটা বাজিলে চাচোন, দৌৰিবলৈ নাযা? তোৰ লগৰ কেইটা গলেই, মই চোতাল সাৰি থাকোতে গ'ল। হে, সিহঁত গলে নেকি? মোক নামাতিলে যে। যা আকৌ সোনকালে, মুখখন ধুই। ঠিক আছে বৌ, যাওঁ যাওঁ। ময়ো যাওঁ, হাত কৈ বাচন কেইটা ধুই গাটো ধুই চাহকণ বনাওগে। তাইও উঠিবলৈ হ'ব এতিয়া, ভোকে লাগিব তাই। সৰু ছোৱালী তাতে, দেউতাকো কামত যাব লাগিব নহয়, লগতে ভাতকেইটা বহাই দিব লাগিব। এই ৰাতিপুৱা সময়খিনি মানে আমাৰ মাইকী মানুহবোৰৰ বহুত কামৰ পৰা মূৰ দাঙিবই নোৱাৰি। ঐ, মোক এৰি থৈ গুচি আহিলি মানে? বৌয়েক সুধিলো তই বোলে উঠাই নাই, সেইকাৰণে মই বৌয়েক কৈ থৈ আহিছো। আমি গলো বুলি কবলৈ দিছো আকৌ। বৌয়ে জগাই দিলে বাৰু, এডমিট আহিলেই নহয়, এতিয়া ভালকৈ প্ৰেক্টিচ কৰিব লাগিব জান। তাকেইতো, এডমিট অহাৰ লগে লগে বুকুখনহে ঢিপ ঢিপ কৰিছে। তইতো পাৰিবি, চেষ্টা কৰিব লাগিব জান। দাদাই মোৰ কাৰণে কিমান কষ্ট কৰিছে, সেয়া ফল মই নিশ্চয় দিব লাগিব। তোৰ ৰানিং ভাল আছে দে, তই পাৰিবি, সেইটো ভগৱানৰ ওপৰতহে নিৰ্ভৰ, মই পাৰো নে নোৱাৰো। বল বল, দৌৰোগে। ঠিক আছে বল। পইচা কিমান পালেনো? পালো দিয়া কেইটামান। ঘৰত বজাৰো নাইকিয়া হৈ আহিছে আৰু, বজাৰ কেইটামানো কৰিব লাগিব। আৰু হেৰি নহয়, ভাইটিৰ ইণ্টাৰভিউ আহি পাইছে, ইণ্টাৰভিউ ইমান দূৰত দিব যাব লাগিব, তাক পইচা কেইটামান দি নপঠিয়ালে নহব নহয়। সেইকাৰণে তাকো পইচা কেইটামান দি পঠিয়াব লাগিব। এইকেইটা পইচাকে টুকটাককে চলিব লাগিব আৰু। এই 2 মাহৰ চাগে গেছটো মই ভৰাই দিবই নোৱাৰি, ইটো সিটো কৰোতে নাইকিয়াই হব, তাতে কাৰেণ্টৰ বিল আছেই। হ'ব দিয়ক, নহলে বেছি বজাৰ কৰিব নালাগে, কেইটামান বজাৰকে কৰি আনিব। আৰু ভাইটি পইচা কেইটা এক্সট্ৰাকে থৈ দিব, যাতে সি যোৱা সময়ত বেলেগৰ ওচৰত আমি হাত পাতিব লগা নহয়। মোৰ ওচৰতো কেইটামান আছে বাৰু, সেইকেইটা দি বজাৰ কেইটা হ'বগৈ। ঠিক আছে দিয়া, তেনেকৈ চলিব লাগিব আৰু। তাকেই, ভাইটিয়ে কিবা এটা পাই নিজৰ ভৰিৰ ওপৰত নিজে থিয় হয় যদি আমাৰে মনটো ভাল লাগিব। তাকে তাক কৈ থাকো মই, বোলো ভালকৈ দিবি। ময়ো কৈ থাকো বাৰু, নহলে আকৌ মানুহে কব নহয়, বোলে ইমান খিনি পঢ়ি শুনি কিনো কৰিলে। তাৰ সলনি যদি ককায়েকৰ লগত কাম এখন দুখনকে সহায় কৰি দিলে হয়, কিবা এটা আছিলে, তেনেকৈ কব আমাৰ গাঁৱৰ মানুহবোৰৰ কথা আপুনি জানেই নহয়, উৎসাহ দিয়াতকে তলতহে নমাই দিয়ে। তাকে সি বা এতিয়া কি বুলি ভাবে। দাদা, দাদা, তই যাবলৈ ওলালি? ওলালো দাদা, কাইলৈ ৰাতিপুৱালে ইণ্টাৰভিউ আছে, সেইকাৰণে মই আজিয়ে যাব লাগিব। ঠিক আছে, সকলো বস্তু ভৰাই ললি নহয়, যি যি লাগে? ললো। মই বৌৰে পইচাটো আনিবলৈ দিওঁ। হেৰা শুনিছা, পইচাটো লৈ আনা। গৈছো,
এইটো ল ল এইটো ভালকৈ যাবি খুৰা তুমি কলৈ যোৱা মাইনা মই এঠাইলৈ যাওঁ ৰ'বা তুমি ঘৰতে থাকিবা কিন্তু কলৈকো নাযাবা নাই তোমাৰ লগত ময়ো যাম নালাগে মাইনা খুৰা আকৌ আহিব নহয় কাইলৈ খুৰা ইণ্টাৰভিউ দিবলৈহে যায় ইণ্টাৰভিউ মানে কিনো ইণ্টাৰভিউ মানে হ'ল পৰীক্ষা তুমিও ডাঙৰ হ'লে পৰীক্ষা দিব লাগিব নহয় এতিয়া খুৰা ডাঙৰ হৈছে নহয় খুৰা পৰীক্ষা দিব আৰু খুৰা পৰীক্ষা দিলেহে ভাল চাকৰি পাব পইচা পাব হয় নেকি খুৰা কল দা বেষ্ট কৈ দিয়া অল দা বেষ্ট থেংক ইউ মাইনা তুমি দুষ্ট কৰি নাথাকিবা দেই নহ'লে মায়ে পিটু পিটু কৰিব হ'ব নকৰো তুমি কিন্তু মোলৈ চকলেট আনিব লাগিব অ'কে মই চকলেট লৈ আহিম দাদা বৌ মই গৈ থাকো দে যা যা ভালকৈ যাবি ঠিক আছে জীয়ে কামলৈ গ'ল নেকি বাইদেউ তেখেত কামলৈ গ'ল জীয়েৰেকা দেখা নাই যে তাই টোপনি গ'ল মই অকলে আছো ঘৰত কেলে তোৰ দেউতো ক'ত গ'ল আকৌ সি কালিয়ে গ'ল ইণ্টাৰভিউ দিবলৈ কাৰণে আজি আহিব নেকি হয় নেকি চাকৰি পালে বা তহঁতক চাই নে নাচাই তাৰো ঠিক নাই ইমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলি চাকৰি পোৱাৰ পিছত বোলে লাট মাৰি গুচি গ'ল তেতিয়াহে বেয়া কথা হ'ব আমি এইটো ভবা নাই যে তাৰ টকাৰে আমি চলিম ককাইকে মই এইটো ভাবিছো যে আমি তাক কিবা এটা সংস্থাপন দিব পাৰো আমিতো খেতি বাতি কৰি হলেও ঘৰখন চলামেই নহয় মানে তহঁতৰ ছোৱালী এজনীৰ কথা আছে নহয় তাইৰো ভৱিষ্যতৰ কথা আছে নহয় জানো এতিয়া ইয়াক পঢ়াই থাকিলে নহব নহয় তাইতো পঢ়ি শেষ হ'ব এতিয়া আৰু ইমান সৰুৰ পৰা পঢ়ালো যেতিয়া এইকণো পঢ়াবলৈ নোৱাৰিম নে সেইকাৰণে ককাইকে বহুত কষ্ট কৰিছে তাৰ কাৰণে হয় নেকি ভালেই বাৰু ভাল হলে দে মই যাওঁ দে কিবা কথাৰ কাৰণে আহিছিলে নেকি নাই মই বোলো এইফালে গৈ আছিলো তহঁতৰ পদূলি ফালে মই বোলো তহঁতৰ ঘৰ এবাৰ সোমাই যাওঁ কিনো কৰি আছ বুলি তাকে সোমালো বেয়া চাই নাপাবি আকৌ নাপাও দিয়ক কেলেনো পাম পাণ অকণো নাই তামোল অকণ দিবলৈ কাৰণে জানেনে সিদিনা বজাৰলৈ গলো যিকেইটা পইচা আছিল শাক পাচলি কিনোতে গ'ল পাণ কিনিবলৈ নহলে নালাগে দে যাওঁগে ঘৰত পাণ আছে ঘৰতে খামগে ঠিক আছে যাওক মানুহবোৰ যে আৰু নহয় ঘৰ ধ্বংস কৰা ঠিক আছে এতিয়া চাকৰি পোৱাই নাই এতিয়া কথা লগাবলৈ আহিলে এইবোৰ মানুহে ঘৰ ধ্বংস কৰা সি চাকৰি পোৱাৰ পিছত আমাক চালে চাব নাচালে নাই আৰু তাতে মানুহবোৰৰ কিহৰ ইমান কথা নাজানো আৰু আমি এতিয়া কি চলি থকা নাই নেকি ভাত পানী খোৱা নাই নেকি নে লঘোণে আছো হ'ব পাৰে আমাৰ ঘৰতো কেঁচা কিন্তু হল বুলি আৰু ভাইটি চাকৰি পইচা কেইটা আমি হাত কাঢ়িব নোৱাৰো নহয় ঐ কংগ্ৰেচুলেশ্যন মই কোৱা নাছিলো তোৰ চাকৰি হ'ব এইবাৰ হলে নহয় এতিয়া বেয়া ফূৰ্তি লাগিছে দেই বহুত কষ্ট কৰিলো কিন্তু তইও চেষ্টা নাহাৰিবি এবাৰ হাৰিলো বুলি মন ভাঙি নিদিবি লাগি থাকিবি হ'ব দে তই যে পাইছ সেইটোৱেও বহুত জাননে বহুত ফূৰ্তি লাগিছে মোৰ মই নিজে চাকৰি পোৱা নিচিনা লাগিছে তই ঘৰত ফোন কৰি কলি নাই কোৱা ফোন কৰি নকওঁ মই নিজে গৈ ক'ম সিহঁতৰ ৰিয়েকশ্যন চাম এতিয়া কেনেকুৱানো ৰিয়েকশ্যন দিয়ে মই দাদা বৌৰ সপোন পূৰণ কৰিব লাগিব এতিয়া মই সিহঁতৰ কাৰণে কিবা কৰিব বিচাৰো দে যা ইমান ডাঙৰ খবৰ এতিয়া সোনকালে দিব লাগে আকৌ ঠিক আছে যাওঁ দে হয়তো বাটতে লগ পালো ভালে হ'ল ছাৰ আপুনি কোন কোন পাছ কৰিলে আমাৰ দীপাংকৰ আৰু ৰজত তইও ইণ্টাৰভিউ দিছিলি হ'বলা মোৰ নম্বৰ কমিল ছাৰ হয় নেকি লাগি থাক হাৰ নামাৰিবি হ'ব ছাৰ দে দীপাংকৰে যে চাকৰি পালে সেইটোৱে বৰ ভাল লাগিছে ককায়েকে ইমান কষ্ট কৰি পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰিলে মাক দেউতাক নোহোৱা ল'ৰাটোক তাকেই মোৰ এনেকুৱা লাগিছে যে মই চাকৰিটো পালো মোৰ ভাল বন্ধু ন সি দে হ'ব দে ঠিক আছে ছাৰ দাদা দাদা বৌ চাওঁ এইফালে ওলাই আহচোন কি হ'ল ভাইটি তই এনেকৈ চিঞৰি আছ যে দাদা ঘৰত নাই নহয় কামলৈ গ'লে নেকি কিবা কথা আছিল নেকি আছিল আকৌ কথা এটা কি কথা বা বহুত ডাঙৰ কথা বৌ কাৰোবাৰ কিবা হ'ল নেকি নে তোৰ কিবা হ'ল মোৰে হৈছে কি হ'ল তোৰ মোৰ চাকৰি হৈ গ'ল বৌ কি সঁচা সঁচাকে এইটো চোন বৰ ভাল খবৰ তেনেহলে দাদা ফোন কৰি পেলাই কৈ দে আজি কাম কৰিব নালাগে আহোঁতে মিঠাই অলপকো লৈ আহিবলৈ দিবি মই ফোন কৰিম দিয়া কিন্তু মিঠাই আনিব নালাগে মই নিজে গৈ মিঠাই লৈ আহিমগে হয় নেকি নহলে মই পইচা ওলাই দিওঁ তই মিঠাই লৈ আহিবিগে গাঁৱৰ মানুহ আহিব নহয় খবৰ লবলৈ কাৰণে নালাগে বৌ পইচাটো নালাগে মোৰ হাতত 2 টকামান আছে সেইকেইটা দি মিঠাই আনিব পাৰিম নহয় দে হ'ব দে নহলে যা লৈ আনগে কোনোবা আকৌ খবৰ লবলৈ আহিব পাৰে নহয় ফাৰ্ষ্টে দাদাই ফোনটো কৰি ল আহিবলৈ দে ঘৰলে সোনকালে ঠিক আছে বৌ মই কৰি আছো হেল্ল' ভাইটি ক কি হ'ল দাদা তই সোনকালে ঘৰলৈ আহ কি হ'ল কাৰ কি হৈছে মোৰ হৈছে কি হৈছে তোৰ গা বেয়া নেকি মই চাকৰি পালো কি সঁচা তই আজি কাম কৰিব নালাগে ঘৰলৈ গুচি আহ আৰু তোৰ লগত যোন কামত গৈছে সিহঁতকো আমাৰ ঘৰলৈ লৈ আহিবি মই মিঠাই লবলৈ আহিছো হয় নেকি তেনেহলে মই মালিকক কৈ ছুটি লওঁ ঠিক আছে হ'ব দে মই মিঠাই আনিবলৈ আহিছো হ'ব দে হে ভগৱান তুমি যে ল'ৰাটোৰ চাকৰিটো দিলা বহুত ভাল বৰ ফূৰ্তি পাইছো মই আজি জগত কি হলো তোৰ আজি বৰ ফূৰ্তি টকা নিচা লাগিছে ফূৰ্তিতে আছো ভাইটিয়ে ফোন কৰিছিল ভাইটি বোলে চাকৰি হলে আজি কাম নকৰো আৰু বল ছুটি মালিকক কওঁগে হয় নেকি বৰ ভাল খবৰচোন এইটো
বল বল, কি মিঠাই আনিবলৈ গ'লেই আমাৰ ঘৰলৈ একেবাৰে যাবিগে। ঘৰলৈ গৈ থাকিব নালাগে, একেবাৰে মিঠাই খাইহে যাবি ঘৰলৈ। মই মিঠাই চিঠাই খাবলৈ নোৱাৰো দেই, এনেই ডায়েবেটিছ থকা মানুহ। এইটো খোৱা যদি যাম আৰু সেইটো খালেকে তই ৰাতি আহিব লাগিব, তেতিয়াহে পাবি। দিন দুপৰতে ক'ৰ পৰা আনিমগে মই। হ'ব দে নহলে, এতিয়া নাযাওঁ, মই সন্ধিয়াকে যাম। হ'ব দে, সন্ধিয়া যাবি। এতিয়া বল মালিকৰ লগত কথা পাতোগে, ছুটি লওঁগে আকৌ। বল বল, এনেও ইমান গৰম পৰিছে, কাম কৰিবলৈ মনে যোৱা নাই। দাদা তই আহিলি? আহিলো, মালিকক কৈ পেলাই ছুটি লৈ আহিলো। তোৰ কথা শুনিছো আৰু নাহিম নে, ইমান ভাল খবৰ এটা পালো। কি আনিছ? মাংস অলপ লৈ আহিছো আকৌ। তই ফোন কৰি পেলাই কলি আৰু মিঠাই মই আনিম বুলি, সেইকাৰণে মই মাংসকে লৈ আহিছো। ভালে কৰিলি দে, মই মাংস চাংস একোৱে আনা নাই, মিঠাই কণে আনিছো, কাৰণ মানুহবোৰ খবৰ লবলৈ আহি আছে যে। ঠিকে আছে। বৌৱে ক'ত গ'ল? বৌ আছে ভিতৰতে ইটো সিটো কৰি আছে, মানুহবোৰ আহি আছে যে, চাহ পানী যোগান ধৰি আছে। হয় নেকি? মোৰ লগৰো ৰাতি আহিম বুলি কৈছে। সিহঁতক বাৰু একো নালাগে, কিবা অলপ খুৱাই দিলেই হ'ল আৰু। সিহঁত মিঠাই খোৱা মানুহ নহয় নহয়। হয় নেকি? সেইটো আকৌ তোৰ দায়িত্ব, মোৰ দায়িত্ব নহয় দেই। হ'ব দে হ'ব দে, তথাপি যে তই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিছ, সেইটোৱে বহুত। এইবোৰ সকলো তোৰ কাৰণে হৈছে দাদা। তই নোহোৱা হৈ চাগে মই ইমানখিনি আগবাঢ়িবই নোৱাৰিলো হয়। আৰু বৌৰ চাপৰ্ট, তহঁতৰ কাৰণে মই এইখিনি কৰিব পাৰিছো। এতিয়া মই তহঁতৰ কাৰণে কিবা এটা কৰিম। হ'ব দে, নালাগে আমাৰ কাৰণে একো কৰিবলৈ কাৰণে। তই নিজে কিবা এটা কৰ, ঘৰ দুৱাৰ বনা, আৰু তোক ছোৱালী এজনী চাই বিয়াও পাতি দিব লাগিব নহয়। হ'ব এতিয়া মই বিয়া নাপাতো দে। হ'ব দে, নহলে মই ভিতৰলে যাওঁ। যা। হেৰা আপুনি আহি পালে? পালো দিয়া। এয়া আকৌ হাতত কি আনিছে? মাংস অলপ লৈ আহিছো, ৰাতিলে বোলে লগৰ দুটামান আহিব, সিহঁতক খুৱাবলে। সিহঁতেতো এইয়া মিঠাই চিঠাই এইবোৰ নেখায়, কিবা অলপ আনি দিম আৰু তাকে খাব। ভিতৰত নচলিব কিন্তু দেই এইবোৰ, বাহিৰত যি খাই থাকিব। হ'ব দিয়া, বাহিৰতে খাবগৈ। ভিতৰত ইটো সিটো মানুহ অহা যোৱা কৰি থাকিবা, এইবোৰ খাই থাকিলে আকৌ বেয়া পাব নহয় মানুহে। হ'ব বাৰু, এইখিনি এতিয়া থৈ দিয়াগে, যোৱা, ৰাতিলে বনাই দিলেই হ'ল। ঠিক আছে হ'ব। মাইনা ক'ত গ'ল? তাইনো কি কাম আৰু, খেলি আছে চাগে। খেলি থাকক দিয়ক, অলপ তথাপি শান্তি। ঘৰৰ ভিতৰখনত থাকিলে ইটো লাগিব সিটো লাগিব, ময়ো এইফালে কামত ব্যস্ত হৈ আছো, তাইক চাই থাকিবও নোৱাৰো। বাহিৰত খেলি থাকিলে লগৰবোৰৰ লগত সেনেকৈ থাকে, অলপ পিছত লৈ আহিলেগৈ হ'ল। ঠিক আছে বাৰু। এপইণ্টমেণ্ট লেটাৰ আহি যোৱা সময় পালেহি। ঘৰখন এৰি ইমান দূৰলৈ যাবলগীয়া হ'ব এতিয়া। আজিলৈকে এনেকৈ ঘৰ এৰি ক'তো যাই পোৱা নাই। দাদাক কৈছিলো বাহিৰলৈ যাওঁ বুলি, দাদাই যাবই নিদিলে আৰু। এতিয়াতো দূৰতে যাব লাগিব। সকলোলৈ মনত পৰিব, বহুত বহুত মিছ কৰিম, বিশেষকৈ মাইনাক। তাই চাগে মই যোৱা দিনা বহুত কান্দিব। মই তোমাক মিছা কথা কোৱা নাই মাইনা। এই আছোৱা, মই তোমাৰ কাৰণে চকলেট আনি থৈছো। লোৱা। মষ্ট ৱেলকাম। ঠিক আছে, খোৱাগে, যোৱা। বাই বাই। কিমান যে ফূৰ্তি তাই। হেৰা, কি কৰিছা? পিঠাগুৰি কেইটামান চালিছো, কাইলৈ জানো ভাইটি নাযাব, তাক পিঠা দুটামান বনাই দি পঠিয়াও। আৰুনো কি বনাই দিম, একোৱে নাইচোন, পিঠাকে বনাই দিওঁ। হয় নেকি? দিয়া দিয়া, বনোৱা। বৌ, এইবোৰনো কিয় কৰি থাকিব লাগে, মিছাতে কষ্টহে হৈছে। ইমান দূৰত যাবা, একো এটা দি নপঠিয়ালে জানো মনটো বেয়া নালাগিব? আমাৰ হাততো ইমান পইচাও নাই কিবা ভাল বস্তু দি পঠিয়াবৰ কাৰণে, সেইকাৰণে পিঠা কেইটাকে বনাই দিছো আৰু। নালাগে দিয়া বৌ, হ'ব দিয়া, পিঠা কেইটাকে বনাই দিয়া। চাওচোন ইহঁতবোৰ কেনেকৈ কান্দিছে। মই একেবাৰে নাযাওঁ নহয়, আহিয়ে থাকিমচোন। কিমান দিনৰ মূৰে মূৰে আহো তেওঁৰতো ঠিক নাই। ফোন কৰি থাকিম নহয় সদায় সদায়, সময় পালে মই তোমালোকলৈ ফোন কৰিমেই, চিন্তা কৰিব নালাগে। আৰু মাইনা, তুমি কিয় কান্দিছা? মোৰ লগত এতিয়া কোনে খেলিব? মোক যদি কোনোবাই জোকাই, কোনে সিহঁতক গালি দিবলৈ যাব? তুমি ষ্ট্ৰং হোৱা আকৌ, তুমি সিহঁতক গালি দিব লাগিব। ভালকৈ যাবি, ফোন কৰিবি। হ'ব দে দাদা, এতিয়া মাইনাক ভিতৰলৈ লৈ যাচোন, তাইৰ মুখখন দেখিলে মোৰ যাবলৈ মনে নাযাব। মাইনা, আহা ভিতৰলৈ আহা। নাযাওঁ, মই খুৰাৰ লগতে যাম। নাপায় নহয় তেনেকুৱা কবলৈ কাৰণে, খুৰা আকৌ আহিব। মাইনা, এইবাৰ মই তোমাৰ কাৰণে চাইকেল এখন লৈ আহিম, হ'বনে? নালাগে মোক চাইকেল। বৌ, লৈ যোৱা তাইক। ঠিক আছে, তুমি যোৱা। মাইনা, বোলা ভিতৰলৈ বলা। হেল্ল', ভাইটি ক। মই ভালে বোলে আহি পালো দে দাদা। হয় নেকি? ঠিকে আছে তেতিয়াহ'লে, ভালকৈ মনোযোগ দি কাম কৰিবি। হ'ব। হেৰি নহয়, মাইনা ক'ত গ'ল? আছে তাই, মাকৰ লগতে আছে। মনটো বেয়া কৰি আছে নেকি? সময় লৈ লৈ খুৰাহঁত গ'ল বুলি কয়। মই যদি পেমেণ্ট পাওঁ, তাইৰ কাৰণে তই চাইকেল এখন কিনি দিবিচোন। নালাগে দে, ক'তনো তাই চাইকেল চলাব। একো নহয়, কিনি দিবি, তাইৰ মনটো ভাল লাগিব। হ'ব দে নহ'লে। হ'ব দে দাদা, ময়ো এতিয়া ৰাখিছো। ঠিক আছে, হ'ব। বাহ, ঘৰৰ কাম ষ্টাৰ্ট দিছো আৰু লাহে লাহে। দিছো আৰু। দেউৰে পইচা পঠিয়াইছে চাগে? পঠিয়াইছে, সেইকাৰণে বনাইছো। ভালে কৰিছ দে। পিছে এইটো ঘৰ তাৰ কাৰণে বনাইছ নে তহঁতৰ কাৰণে বনাইছ? তাৰ কাৰণে বনাইছো। ছোৱালী তোৱালী আনিলে তেতিয়া ইয়াতে থাকিব পাৰিব। ল'ৰা মানুহ কথা, ক'ত বা ভাল পাই থৈছে তাৰো ঠিক নাই।
কোনদিনা ঘৰ সোমাইহি তাৰো ঠিক নাই। সেইকাৰণে ঘৰৰ কাম ষ্টাৰ্ট দি দিছো আৰু। আমি সেই জুপুৰি ঘৰটোতে থাকিম আৰু। কেলে তহঁতৰ ঘৰ বনাই নিদিয়ে নেকি? আমাক বাৰু কৈছে একেটা ঘৰতে থাকিম বুলি। কি হয় জানো? থাকিবি আকৌ। ইমান সৰুৰ পৰা যদি পঢ়াই শুনাই চাকৰি তাকৰি দিয়ালি, এতিয়া কি এইটো ঘৰ যে কাৰণপো নোলাবনে তহঁতৰ কাৰণে? তাতে 3টা মানুহে নাই। সি কৈছে আমাক, সি আহিলেহে কথাবোৰ আলোচনা কৰা হব। ফোনত ভালকৈ কথা পতাই নহয়। তাৰ ডিউটি থাকে যে। আচ্ছা, দে হ'ব দে, ভাল লাগিছে ঘৰটো বনোৱাৰ কাৰণে। হ'ব দিয়ক। কেলে আহিছিলে এইজনী? ইহঁতৰনো কাম কি? কথা লগাবলৈ আহিছিলে আকৌ। লোকৰ ঘৰে ঘৰে ঘূৰি ঘূৰি সেই লোকৰ আলোচনা কৰি ফুৰাহে কাম। ঘৰটো বনোৱা দেখিছে যে জ্বলি পৰি মৰিছে। কাৰ ঘৰ বুলি সুধিবলৈ আহিছে, তেতিয়াহে কথা লগাব পাৰিব। মই আকৌ বেলেগ বৌয়েকৰ নিচিনা নহয়, বেলেগে যে কথা কব মই শুনিম। 10 নম্বৰত সি পইচা দি পঠিয়াইছে, সেইকাৰণে ঘৰটো বনাই দিছো। তাকেইতো। হেল্ল', কি কৰিছা? জাষ্ট ডিউটিৰ পৰা আহিছো। তুমি কি কৰি আছা? ময়ো এনে আছো। আচ্ছা। আমি কিমান দিন এনেকৈ মোবাইলতে কথা পাতি থাকিম? এদিনটো লগ কৰা তুমি। এইবাৰ ঘৰলৈ গলে নিশ্চয় লগ কৰিম। ক'ত লগ কৰিবা কোৱা? মোৰ আকৌ য'তে ত'তে লগ কৰা নিয়ম নাই দেই। ডাইৰেক্ট ঘৰলৈ আহিম, ঘৰৰ মানুহৰ লগত কথা পতাই দিম, বাছ। হে প্ৰভু, মই নোৱাৰো দে যাবলৈ। মই কি কমগে কৈ? কি ল'ৰাহে তুমি? প্ৰথম লগ কৰিবলৈ আহোঁতে ঘৰলৈ লৈ যাম বুলি কৈছা। বেলেগেতো পাৰ্কত লৈ যায়, কফি শ্বপত লৈ যায়। মই তেনেকুৱা নহয়। জীৱনত ছোৱালী তোমাকে প্ৰপ'জ কৰিছো ফাৰ্ষ্ট টাইম, আৰু কথা বতৰা মিলিলে তোমাকে বিয়া পাতিম। মই বেলেগৰ নিচিনা চলাহী নহয়, গম পালা? মোৰ ঘৰত বৌ আছে, মোৰ ভতিজী আছে, মোৰ দাদা আছে। সকলোৰে লগত চিনাকি হবা। আগলৈতো সিহঁতৰ লগতে থাকিব লাগিব ন বিয়া হলে। সেইকাৰণে সকলোকে জানি লোৱা, বুজি লোৱা, যাতে পিছত তোমাৰ এডজাষ্ট হবলৈ সময় নালাগে। মইতো তাত সদায় থাকিব নোৱাৰিম বিয়া পাতি, ডিউটিলৈ আহিবই লাগিব। সেইকাৰণে চিনাকি হৈ লোৱাটো ভাল আৰু। ঠিক আছে, হ'ব। তুমি যি ভাল দেখা তাকে কৰিবা। আৰু এটা কথা, কোৱা। মই আকৌ তোমাক বাটৰ পৰা আনিব নোৱাৰো। ঘৰৰ পৰা সুধি আনিম যে আমাৰ ঘৰলৈ লৈ যাওঁ বুলি, গম পালা নহয়? তুমি যি বুলি কোৱা মা দেউতাক কবা, মই খালি তোমাক ঘৰৰ পৰা লৈ আহিম। হ'ব মহাশয়, হ'ব হ'ব দিয়া, মই এইটো ৰাখিছো। ঠিক আছে, হ'ব দিয়া। ফ্ৰাম, কি ল'ৰা ভাল পালো মই। প্ৰথম অৱস্থাতে বাৰু কোনে ঘৰলৈ লৈ যায়? বহুত বৰিং। তাতে আকৌ ঘৰৰ পৰা লৈ যাব। মই আকৌ মাক মনাব লাগিব। মায়ে বাৰু একো নকয়, অলপ চলপ গম পাই যে, আৰু চাকৰি কৰা জোঁৱাইক আৰু কেলেনো বেয়া পাব। সেইটো কথা চিন্তা নকৰো বাৰু। তথাপি প্ৰথমবাৰ লগ পাম, ঘৰৰ মানুহৰ লগতে কথা পাতিবলৈ যাম। তাৰ লগত মানে একো কথাই নাই মোৰ। খঙে উঠে। খং কৰিব নোৱাৰো নহয়। মই খং কৰিলে আকৌ অভিমানো ভাঙিব নোৱাৰে। ওলোটাই ফোনটোহে কাটি দিব। কি যে হ'ব।